সময় ঘৰ বনাবৰ কাৰণে বিভিন্ন পাহাৰ গছ কাটি তহিলং কৰিছে সেই সময়ত আপুনি কংক্ৰিটেৰে দৰজা খিৰিকী লগতে বিভিন্ন ধৰণৰ সা সৰঞ্জাম আপুনি তৈয়াৰ কৰি এক নতুন দিগন্ত সূচনা কৰিছে বুলি আমি ক'ব পাৰোঁ অসমৰ বিভিন্ন ঠাইত বৰ্তমান এনেধৰণৰ কাম কাজ হৈছে আৰু গহপুৰতো এনেধৰণৰ কাম কাজ কিছুমান ঠাইত হৈছে যদিও আপোনাৰ নিচিনাকৈ উন্নত মানৰ পদ্ধতি ব্যৱহাৰ কৰি কোনেও পৰা নাই এই ক্ষেত্ৰত আমি আপোনাৰ পৰা কিছু জানিবলৈ আহিছোঁ আপুনি কিমান দিনৰ পৰা এই কামটো নিয়োজিত হৈ আছে নমস্কাৰ প্ৰথমতে মই এছপি লাইভক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই জনাবলৈ পাই বহুত সুখী হৈছোঁ যে আজিৰ যুগত আমাৰ যেনেকৈ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা নোহোৱা হৈছে গছ গছনি কাটি যেনেকৈ ধ্বংস কৰিছে প্ৰকৃতি বচাবলৈ কোনো চৰকাৰে ষ্টেপ লোৱা নাই বা আমিবিলাকো ষ্টেপ লোৱা নাই সেইটো সুৰক্ষাৰ কাৰণে যাতে মানুহে যধে মধে গছখিনি নাকাটক তাৰ উদ্দেশ্যে কংক্ৰিটৰ যি দৰ্জা খিৰিকী চৌকাঠ আমি ক'বলৈ গ'লে চৌকাঠ সেই কংক্ৰিট ফ্ৰেম ৰেডি কৰিছোঁ দৰ্জাৰ যি ইচ্ছাই মানুহে যি চাইজত তেওঁলোকে ইচ্ছা কৰে সেই যাতে পাব তাৰ উপৰিও জাৰ্মান টেকন'লজি প্ৰচেছত মই নতুন ফ্ল'ৰিং পেভাৰ ষ্টেপ টাইলছ লগতে ফ্ল'ৰিং টাইলছ লেট্ৰিন বাথৰুমৰ ষ্টেপত লগাবৰ কাৰণে প্লাছ চোতালত লগাবৰ কাৰণে ঘৰৰ পদূলিত লগাবৰ কাৰণে ঘৰৰ পিৰালিত লগাবৰ কাৰণে এই 4টা ডিজাইনৰ বস্তু কিছুমান তৈয়াৰ কৰিছোঁ এইটো হৈছে ধৰা ইয়াৰ নাম কেমেল বেগ ইয়াৰ আমি 4টা কালাৰ পাম ডিজাইন কৰিবৰ কাৰণে 4টা কালাৰ পাম তাৰপিছত এইটোৰ নাম হৈছে আমাৰ টৰ্টাইল বেগ দেখাত আমাৰ কাছটোৰ নিচিনা লাগে নাম সেইকাৰণে টৰ্টাইল বেগ ইয়াৰ সেই 4টা 5টা কালাৰ তৈয়াৰ কৰিব পৰা যায় এইখন হৈছে আমাৰ ষ্টেপ টাইলছখনৰ থিকনেছ 35 mm য'ত আমাৰ সহজলভ্য ইয়াত আমি কোনো ঢালাই দিব নালাগে প্লাষ্টাৰ খুব কম দিব লাগিব জাষ্ট চিমেণ্ট লগাই পেলাই আমি এখন লগাই দিলে আমাৰ ষ্টেপটো ৰেডি হৈ যায় গতিকে মানুহৰ কম খৰচত কামটো কিদৰে সহজলভ্য হয় আৰু পাৰ্মানেণ্ট হয় তাৰ উদ্দেশ্যে দামো বেছি নহয় হয় আমি জানিবলৈ পাইছোঁ আপুনি অতি কম দামত মানে কাঠতকৈ ধৰি লওক দৰ্জাৰ চৌকাঠতকৈ আপুনি কাঠৰ তুলনাত আপুনি বহুত কম দামত আপুনি দিব পাৰিছে বুলি আমি জানিব পাৰি আজি আহিছোঁ ভাল লাগিছে কিন্তু এইসকলৰ কাঠতকৈ তেওঁলোকৰ বয়স বা তেওঁলোকৰ যি ম্যাদ উকলি যোৱা কাঠতকৈ কম হ'বনে বেছি হ'ব কাঠতকৈ নিশ্চয় বেছি হ'ব চিমেণ্টৰ যদিও গেৰাণ্টি 100 বছৰ বিভিন্ন কোম্পানীয়ে দিয়ে 100 বছৰৰ উপৰিও এই বস্তুটো আমি কংক্ৰিট এক চিমেণ্টে তৈয়াৰ কৰিছোঁ এক কংক্ৰিট বনাইছোঁ গতিকে 100 বছৰ ওপৰ গ'লো কেতিয়াও কম নাযায় আৰু আপুনি বিভিন্ন ধৰণৰ উন্নত মানৰ সঁজুলি আপুনি ব্যৱহাৰ কৰা দেখিছোঁ আপুনি কি সঁজুলি ব্যৱহাৰ কৰিছে মোৰ এই গোটেই প্ৰচেছটো জাৰ্মান টেকন'লজিত হয় কমপ্লিট ভাইব্ৰেশ্যনত বনে ইয়াৰ ওপৰতে আমি আমাৰ যিখিনি ফৰ্মাৰ এই ফৰ্মাৰখিনি দি পেলাই আমাৰ মছলা ৰেডি কৰিব আমাৰ কৰ্মীসকলে মছলা ৰেডি কৰে সেই মছলা আনি ইয়াৰ ওপৰত দিয়া হয় আমি ইয়াত কোনো হাতেৰে চুবলগীয়া একো নাই যিমানটো মছলা অধিক হৈ যাব চিমেণ্ট কংক্ৰিট বেছি হৈ যাব সি অভাৰ ভাইব্ৰেশ্যন দি আউট কৰি দিব ইয়াৰ প্ৰচেছটো এনেকেই হয় ভাইব্ৰেশ্যন ভাইব্ৰেশ্যন হ'ব ভাইব্ৰেশ্যনে কংক্ৰিট নিজেই এয়াৰ নাথাকে কংক্ৰিটৰ ৰূপ লৈ ল'ব তাৰপিছতে বস্তুখিনি আমি একদিন ৰখাৰ পিছত বা ঠাণ্ডা বতৰত হ'লে 2 দিনো লাগে আমি পানীত কিউৰিং কৰোঁ পানীত টেংকি আছে সেয়া পানীত টেংকিত কিউৰিং কৰি তাত 22 দিন ৰাখোঁ 22 দিনৰ পিছত আমি তাৰ পৰা বাহিৰলৈ উলিয়াওঁ এদিন কমপ্লিট ৰ'দত শুকুৱাই তাক বস্তুবিলাকক ঠাণ্ডা জেগাত ৰাখোঁ তাৰপিছতে আমি কাষ্টমাৰক বস্তুখিনি ৰেডি কৰোঁ আৰু বৰ্তমানলৈকে আমি গ্ৰাহকৰ বিপুল সমাদৰ লাভ কৰিছোঁ তাৰ কাৰণে সকলো গ্ৰাহকক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু কাঠতকৈ 50% কম হয় কাঠ প্লাছ কাঠ কিনি অনাৰ দাম প্লাছ মেকিং চাৰ্জ যিটো হয় সেইটো লগ কৰি 50% কম দামত আমি বস্তুখিনি ৰাইজক দিবলৈ পাই সুখী হৈছোঁ তাতো মই অকণমান লাভান্বিত হৈছোঁ লগতে মই 8-10টা পৰিয়ালক মোৰ ফালৰ পৰা কৰ্মসংস্থাপন দিবলৈ মই এইটো আটাইতকৈ এতিয়া বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব লাগিব কাৰণ এতিয়া বৰ্তমান সময়ত নিবনুৱা অৱস্থাই যিদৰে অসমক পুঙা কৰি পেলাইছে সেই সময়ত আপোনাৰ দৰে শিক্ষিত যুৱকসকলৰ এনে কাৰ্য সঁচাকৈ শলাগিবলগীয়া আদৰণীয় বুলি আমি ভাবোঁ মই অভিযান্ত্ৰিক দিশত চাকৰিত কৰ্মৰত আছিলোঁ বিভিন্ন কোম্পানীত মই অভিযন্তা হিচাপে কাম কৰিছিলোঁ কিন্তু কাম কৰি মোৰ যিটো অভিজ্ঞতা হ'ল কোম্পানীৰ কাৰণে যিটো কাম কৰিছিলোঁ তাত কোম্পানী লাভান্বিত হয় মই লাভান্বিত হ'বৰ কাৰণে নিজে কাম কৰা মই কেনেকৈ আৰু 10জনক মোৰ ফালৰ পৰা মোৰ জৰিয়তে তেওঁলোকক মই সংস্থাপন দিব পাৰোঁ তাৰ উদ্দেশ্যেৰে এইখিনি ষ্টেপ লৈছোঁ সঁচাকৈ আপোনাৰ কাৰ্যক আমি ধন্যবাদ তথা কৃতজ্ঞতাৰে আমি
দিব লাগিব, কিয়নো আপোনাৰ কাৰ্যই আপোনাৰ লগতে আৰু 10জনক সংস্থাপন দিয়াৰ লগতে প্ৰকৃতিৰ প্ৰতি যিটো আপোনাৰ দায়বদ্ধতা সেয়া লৈ আমি সঁচাকৈ আপোনাক শলাগিছোঁ। আপুনি আগুৱাই যাওক, আপোনাৰ কৰ্মত যাতে উন্নতি হওক, আপোনাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰি আমি ইয়াত লাগি থকা দেখা পাইছোঁ। আপুনি ইয়াত প্ৰথম অৱস্থাৰ পৰাই এই কাৰ্যত নিয়োজিত হৈ আছে নে পিছত আহিছে? মই প্ৰায় 2 মাহমানৰ পিছত আহিছোঁ। হয়, আৰু ইয়াৰ পৰা আপুনি কিদৰে লাভান্বিত হৈছে বা জনসাধাৰণ কিদৰে লাভান্বিত হৈছে বুলি আপুনি ভাবিব? মোৰ হিচাপে জনসাধাৰণ লাভান্বিত হৈছে আৰু মোৰ লাভান্বিত হৈছোঁ, কাৰণ গাঁৱতে থাকি নিজৰ ঘৰতে থাকি হয় বাহিৰত মানে বাহিৰৰ কোম্পানীত গৈ কোম্পানীত যোৱাতকৈ ইয়াতে থাকি মানে কোম্পানী যোৱাতকৈ বেছি পইচা পাতিও পাইছোঁ। হয়, লাভান্বিত হৈছোঁ। বৰ্তমানতো পইচা পাতিটো লাগিবই। হয়, আপোনাৰ তাতে আপুনি যেন প্ৰকৃতিৰ প্ৰতিও দায়বদ্ধতাত আপুনি কাম কৰিবলৈ হয়, পাইছে, সেইটো এটা ভাবিবলগীয়া কথা। হয়, সেইটো ভাবি আমি কামত লাগিছোঁ। ধন্যবাদ, আপোনালোক আগুৱাই যাওক, আপোনালোকৰ সফল হওক, সেয়াই আমি আশা কৰোঁ। দুইফালে খিৰিকী আমাৰ এয়া চব এইখিনি ফল্ডিং চিষ্টেম। ইয়াত খিৰিকীৰ মাজৰ ভাৰ্টিকেল পোষ্ট দৰ্জাৰ পথাৰ